এই সংগ্রাম চলিছে এই সংগ্রাম চলিছে আমি দলংঘাট স্থায়ী ব্যৱসায়ী সন্থা আৰু স্থানীয় ৰাইজৰ সহযোগত জাতি বিধ্বংসী এই কেবখনৰ বিৰুদ্ধে এক জোৰ সমদল উলিয়াইছোঁ। আমি ইয়াকে প্ৰতিবাদ কৰিব খুজিছোঁ যে এই জোৰ সমদল উলিয়াই যাতে আমি চৰকাৰক জনাব খুজিছোঁ এই কেব আমাক নালাগে। যিখন কেবে আমাৰ 855জন শ্বহীদৰ কেঁচা তেজক মূল্য দিব পৰা নাই, তেখেতসকলে আমাক কি ৰাইজক ৰক্ষা কৰিব। গতিকে আমি এই জোৰ সমদল উলিয়াই প্ৰতিবাদ কৰিব ওলাইছোঁ যাতে চৰকাৰে গম পাওক আমাৰ এই স্থানীয় ৰাইজৰ সহযোগত দলংঘাট ব্যৱসায়ী সন্থাৰ সহযোগত যি জোৰ সমদল ওলাইছে সেই সমদলৰ জৰিয়তে চৰকাৰে গম পাওক আমি এই ক্ৰাইম কোনো কাৰণে নামানো। আমি আমাৰ যিখন নাগৰিক সংশোধন বিধেয়ক বিজেপি চৰকাৰে আনিছে তাৰ বিৰুদ্ধে আমি তীব্ৰ প্ৰতিবাদ জনাই আজি আমি জোৰ সমদল যাত্ৰা কৰিছোঁ দলংঘাটৰ পৰা আমাৰ যি পাঘালী গাঁও পঞ্চায়ত, এই পাঘালী গাঁও পঞ্চায়তৰ আমি প্ৰতিখন গাঁৱতে আমি জোৰ সমদল লৈ ৰাইজক আমি সজাগ কৰিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ আৰু এই বিলখনৰ বিৰুদ্ধে আমি তীব্ৰ প্ৰতিবাদ কৰিছোঁ। আমি প্ৰতিবাদ এইকাৰণে কৰিছোঁ যিখন চৰকাৰে বিদেশী এটাও খেদিব নোৱাৰিলে সেইখন চৰকাৰে আকৌ বিদেশী আনিব বিচাৰিছে। গতিকে আমাৰ কথা হ'ল কোনো বিদেশী ধৰ্ম ভিত্তিত যি ধৰ্মই নহওক কোনো বিদেশী আমাৰ অসমত সংস্থাপন দিব নোৱাৰিব। আৰু এটা কথা চাওক, অসমৰ যিমানকেইখন ৰাজ্য আছিল আমাৰ নৰ্থ ইষ্টৰ যিকেইখন ৰাজ্য আছিল উত্তৰ পূবৰ বাকীকেইখনক বাদ দি অকল অসমকহে এই বিদেশী চৰণীয়া ভূমি হিচাপে বিজেপি চৰকাৰে মানে চিনাক্তকৰণ কৰিছে। গতিকে আমি ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছোঁ আৰু আমাৰ দলংঘাট ব্যৱসায়িক সন্থাৰ উদ্যোগত সমূহ পাঘালী গাঁও পঞ্চায়তৰ সকলো যুৱ বন্ধু বৃদ্ধ বনিতা আবাল সকলো ৰাইজ ওলাই আহিছে আৰু আমি এই বিলখনত তীব্ৰ প্ৰতিবাদ কৰিছোঁ। নমস্কাৰ।